নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে, মোৰো ভাল। আজি বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজাৰ কাৰণে মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ ঘৰতে ৰাতিপুৱা এতে, আৰু সকলোকে আপোনালোকক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্বকৰ্মা পূজাৰ কাৰণে নিশ্চয় ৰাতিপুৱাতে ঘৰতে গাড়ী চাৰিবিলাক ধুলে আৰু এতিয়া ছোৱালীয়ে পূজা কৰিব, তাই গা চা ধুই আজৰি হৈ আহিলে, গতিকে সৰুকে ঘৰতে মানে ধূপ চাকি দি পেলাই যিটো নিয়ম আৰু নিয়মটো কৰিব। বাকী এওঁটো লৈ যাব বাৰু বাহিৰত পূজা কৰাবৰ কাৰণে, এওঁলোকৰ ক'ৰবাত পূজা পাতিছে তালৈকে লৈ যাব পূজা কৰাবগৈ। আৰু ঘৰতে সৰুকে শৰাই এভাগ দিছোঁ, কাৰণ আজি দেউতাৰ জন্মদিন। মায়ে আগতে দেউতাৰ জন্মদিন যিহেতু বিশ্বকৰ্মা পূজাত পৰে, গতিকে মায়ে মানে শৰাই চৰাই দি ভালকৈ পাতে। ময়ো আজি মানে কৰিব পৰা নাই, আৰু মাও অসুস্থ, গতিকে সৰুকৈ শৰাই এখন দি পেলাই দেউতাৰ বাৰ্থডেও হৈছে আৰু বিশ্বকৰ্মা পূজাও হৈছে। গাড়ীখন অলপমান পিছুৱাই লৈছোঁ, গেৰেজত তাৰমানে দুইখন গাড়ী এতিয়া নধৰা হ'ল। ঘৰৰ কাম চলি আছে, ঘৰৰ কাম চলি থকাৰ কাৰণে চব পিনে বালি, চিমেণ্ট, ইটা, ক'ৰবাত টাইলছ, আৰু মানে এনেকুৱা হৈছে কাপোৰ মেলিবলৈও জেগা নাই, সেইকাৰণে চব পিনে কাপোৰ চাপোৰ মেলিও মানে ৰছী লগাই লগাই কাপোৰ মেলি থৈছে। বিৰাট অসুবিধা হৈছে, অকণমান পিছুৱাই এয়া পূজাটো কৰিবৰ কাৰণে সুবিধা কৰি লৈছোঁ আৰু। মোৰ যিহেতু গাটো বৰ এটা ভাল নহয়, আৰু কিবা এটা অসুবিধাৰ কাৰণে মই কৰাও নাই বাৰু পূজাটো, সেইকাৰণে ছোৱালীকে পূজা কৰিবলৈ দিছোঁ, তাইকে শিকাইছোঁ অকণমান পূজা কৰিবৰ কাৰণে। তাই এয়া পূজা কৰি আছে, যেনেকৈ তাই পাৰিছে আৰু তেনেকৈ পূজা কৰিছে। গাড়ী দুখনো কৰিলে, স্কুটিখনো কৰিলে, আৰু বুলেটখন বাপেকে লৈ গৈছে, দেউতাক আহিলে সেইখন পিছত কৰিম আৰু কৰিব পিছত তাই কেনেকৈ কি কৰে, আৰু এতিয়া এইখিনিয়ে তাই কৰিছে আৰু। এয়া ছোৱালীক পূজা কৰিব দিয়াৰ কাৰণে তাইক বোলে চব লাগে, তাই য'তে মন গৈছে তাতে সেন্দুৰৰ ফুট লগাইছে, একদম চকা টকা ক'তোৱে বাকী ৰখা নাই, যিমান য'ত পাইছে চবতে খালি অকল পূজাৰীৰ দৰে ফুটেই লগাই লগাই গৈ আছে। এয়া চাওক, এয়া ভিতৰতে সৰুকৈ শৰাই এখন দিয়া হৈছে আৰু। ককা, আজি আপোনাৰ বাৰ্থডে, আজি মোদীজিৰো বাৰ্থডে, আজি মোদীৰো বাৰ্থডে, আজি বিশ্বকৰ্মা পূজা। মোতকৈ কেইঘণ্টামান সৰু। কেইঘণ্টা হ'ব? 1 ঘণ্টা? মোৰ ব্ৰহ্মপুৰতহে জন্ম। বঢ়িয়া, এতিয়া ষ্টাৰ্ট কৰি দিয়ক। মোৰ পিছতহে মোদীৰ জন্ম। আচ্ছা, এতিয়া ফু মাৰক। কি কৰিম মই? খুৱাই দিয়ক, কেণ্ডেলকেইটা নুমাওক জোৰত, গোটেইকেইটা একেলগে কেণ্ডেল নুমাই লওক আগত। ফু মাৰক, খুৱাই দিয়ক মুখেদি। জোৰত। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ ককা, হেপী বাৰ্থডে টু ইউ। এইটো ধৰক, আইতাক খুৱাওক। আইতাক একটু খুৱাই দিয়ক। আপুনি খুৱাই দিয়ক, আপুনি ওলাই দিয়ক, মই ওলাই দিছোঁ। লওক, আপুনি এপিচ খুৱাই দিয়ক। ককা ৰেডি? এইবিলাক খুৱাই দিয়ক। ঠিকে আছে, বঢ়িয়া। এয়া বাৰ্থডে বুলি বিশেষ একো কৰা নাই, যিহেতু মোৰ গাটো ভাল নাছিলে, সেইকাৰণে বজাৰৰ পৰা কিবা কিবি ৰেডিমেড অলপ আনি পেলাই, ভাড়াঘৰত মানুহ আছিলে তেওঁলোককো মাতা নাই, আৰু মাতিলে বহুত বেছি মানে কষ্ট হ'ব বুলি অনুষ্টুপীয়াকৈ এনেকৈ কৰি পেলাই চবকে ঘৰে ঘৰে বিলাই দিছোঁ, আৰু কোনোবা আহিছে যদি ঘৰতে তেনেকৈয়ে কৰিছোঁ আৰু। আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।